নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। আৰু আজি 17 তাৰিখ মঙলবাৰ। মই জাষ্ট উঠিছোঁহে, এতিয়া সময় হ'ল 8টা। উঠা লেট হৈ গ'ল মানে অলপ। আৰু আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ঘৰত এজনী বোৱাৰী আৰু মা থাকোঁতেও আজি ভাত বনাইছে দেউতাক। মানে কিবা লাজৰ কথা দেখিছে, এইবোৰ বোৱাৰী দেখিলে গেধি বোৱাৰী। সেইজনী মা দেউতাক চাব দেই, দেউতাক চাব ৰ'বা। সেইটো দেউতা ভাত বনাই আছে। এইবোৰ বোৱাৰী কাম নাই দেই। খালোঁ বোলো, আৰু সময় হ'ল এতিয়া 11:30। আৰু আমি যাব ওলাইছোঁ সাপে খাটি, মানে বেংকত কাম এটা আছে, আৰু এই ভাগৰ বাইক আছে তাতে অলপ সোমাই মেলি আৰু আহিম। তো বলক তালৈ যাওঁ। তো আমি ওলালোঁ, আৰু এইজনী বহুত লেট, তো সেইকাৰণে দেৰি হ'ল অলপ, হয় নাই? কেলৈ ইমান দেৰি লাগে? তলত বোকা হ'ল। হ'ব, গৈ থাকোঁ। তো আমি বেংক আহি পাই গ'লোহি। ৰখি আছোঁ, ছাৰ নাই বোলে, ওলাই গৈছে অলপ, আহিব এতিয়া। আহিলে আমাৰ কামটো হৈ যাব আৰু আমি বাইদেউ ফালে যামগৈ ন। আমি মানে সাপে খাটি ভিনদেউ ঘৰ পালোহি। তো বেংকৰ পৰা চিধাই ইয়ালৈ আহিলোঁ। তো মানে ইয়াত আজি ৰখাই দিলে আৰু তো থাকি যাবলগীয়া হ'ল। থাকি যাম এতিয়া। সময়ো বহুত টাইম লাগি গ'ল বেংকত, প্ৰায় 4:30মান বাজিলে। তো ওলাই মেলি সময়লৈ দেৰি হৈ গ'ল। তো ইয়াতে থাকি যাম কৈছোঁ, থাকি যাওঁ আৰু। পৰহি ৰাতি টোপনি নাহিল। কালি ৰাতি মানে কুকুৰে ইমান চিঞৰিছে নহয়, ৰাতি 4 বা 5 বাৰমান যুঁজিছে এই ঘৰৰ ওচৰতে। তো ভুকি ভুকি মানে টোপনি ক্ষতি কৰি থাকিলে, সেইকাৰণে খোৱাই ভাল হোৱা নাই। এতিয়া টোপনিয়ে ধৰি আছিলে, মই এনেই পৰি আছিলোঁ, মানে শুই আছিলোঁ। সেইকাৰণে এলাহো লাগিছে যাবলৈ, আৰু থাকিয়ে যাওঁ। মেও মেও মেকুৰী লৈ আহিলা তুমি? মাকজনী আহিব এতিয়া, তোমাক ধৰিব। কামুৰি লৈ যায় মুখে। পোৱালি কেইটা আছে? দুটাই আছে। দুইজনী একে একে চোলা পিন্ধি লৈছে ন। আমাৰ ফটো মাৰিব। কেনেকুৱা লাগিছে? চশমা পিন্ধি ল'ব লগা আছে মোক। মই কৈছোঁ কেনেকুৱা লাগিছে কওঁ নি? বিৰাট বেয়া লাগিছে। বেয়া নালগা দেই, ধুনীয়া লাগিছে। আমি আহিলোঁ বাইহঁতৰ পৰা আহি উলিয়াই এই গৰাকী ঘৰত সোমাইছোঁ, নিজুখুৰী ঘৰত। আগত দেখিছে না ৰাস্তা ব্লক। ঘৰ পাবলৈ হ'ল, আৰু বহুত দেৰি হৈ গ'ল। কালি যোৱা, এতিয়া 1 বাজিলে। গম পাই বাই গালি দিব তোমাৰ। খাবলগীয়া হ'ল, এফালে ৰাস্তা ব্লক। তো লেভেল কৰি আছে, অলপ ফিল দি দিছে। দেৰি হৈ গ'ল আৰু। हम लोग घर पहुंच गया है और आगे का वीडियो देखते रहिए। भाइयों और बहनों, आपको ये बात लोगों ने ले आई था और वीडियो आपको देख ले बात तो क्या और बात की बात कर रहा है अभी वहां पे से आपको नीचे जा पे ना मुझे देखने का बोले Bentar deh, maksudnya, gini kan? Bentar deh, bisa. Gue ini nak kalau orang, ini jangan deh. Kenapa nak beliau? Dari semua dari.
মানে কথাটো এনেকুৱা হ'ল ইয়াৰ লগত আহিলে মই সদায় বৰষুণ পাওঁ আজিও তিতালে কি ভাব আমাৰ সেইখিনিতে বৰষুণ নাই এইখিনিত বৰষুণ আহিলে আকৌ সম্পূৰ্ণ এয়া নাই আকৌ ধৰ পাওঁতে বৰষুণে পামগৈ উঠনি বহাতৰ পৰা আহিলোঁ চুমচুমাৰ লগত আৰু ভাত পানী খাই এতিয়া আমি নাহৰপুখুৰী পাৰলৈ ওলাই আহিলোঁ আৰু মোৰ লগত আহিলে ভাৰ্গৱ আৰু এটা বস্তু চাওক সেইফালে কেনেকৈ বৰষুণ আহিছে ৰ'ব দেখাইছোঁ এইখিনিতে বৰষুণ এইখিনিত নাই পাইছেহি এটুপ দুটুপকৈ বৰষুণটো মানে ছিষ্টেমেটিক উঠনি বহাতত ডবল বৰষুণ আমাৰ ফালে নাই আৰু এতিয়া ইয়াত বহুত ডাঙৰ বৰষুণ দিছে মানে এফালৰ পৰাহে দি এফালৰ পৰা দি আহি পালেহি আৰু এতিয়া তো বৰষুণত মই অলপ তিতিলোঁ মানে এচা পানী মাৰিছে তো ইয়াক অলপ বচাই দিলোঁ আৰু ঢাকি মেলি এতিয়া অলপ এৰিছে বৰষুণটো দিছেচোন অলপ ডাঙৰকৈ মোৰো তিতিম মই গা ধুমগৈ একো চিন্তা নাই মানে ই কওঁ গা ধুই আহিছে বোলে মানে চিন্তাটো হৈছে কেমেৰা ভাল নে নে মুখখন ভাল এতিয়া বহুত ডাঙৰ বৰষুণ দি আছোঁ দেই যাব পৰা নাই তাই তামোল বিমাৰ নমস্কাৰ লক বৰষুণ দিছে আৰু এইফালে জোনটো চাওক কি সুন্দৰ বাহ 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 তো আমি দুটাই বহি আছোঁ বৰষুণ চৰষুণ এৰিলে নাহৰপুখুৰী পাৰত আৰু সেইফালে এগৰাকী আহিছে মানুহজনক দাঙিব পৰা নাই মানুহজনক বিচাৰি আহিছে নেকি সেইগৰাকী পাবহি এতিয়া ধুনীয়া ৰাঙলী হৈ আহিছে কাম হৈছে তুমি ক'লৈ যোৱা কাক বিচাৰি আহিলা তুমি নেকি পঢ়া বহা তই দিনৰ সপোনৰ কথাটো যে কি মোবাইল চাই থাকিব লাগে হয়নে ময়ো হ'ব নক নহয় কেতিয়াবা টোপনি ধৰে কিন্তু কি হয় মোবাইলত ইণ্টাৰেষ্ট হয় সেইটো চাই দিম আকৌ টোপনিটো কিবা ধৰা লাগে আকৌ নধৰা লাগে এনেকৈ চাই দিওঁতে যায়গৈ ন টাইমবোৰ কি কৰিবা আৰু জীৱন হে বুলি কবি আৰু আগতে কি কৰিছিলোঁ মানে মোবাইল নেথাকোঁ ইটো হৈ আছিলে বেলেগ মানুহৰ কথা কৈছিলোঁ পাৰ কৰিছিলোঁ প্ৰথম যে সেই নকিয়া মোবাইলটো ওলাওঁতে যে সাপৰ গেম খেলিব পাৰি যে সেইটো জাত থাকে সি ৰজাও তেতিয়া জুম পাতে নহয় 900 ওপৰত এতিয়া চবৰ হাতে ছটা নেকি ছটা থকাটো আৰু এইটো ভিডিঅ'লে আমাৰ চুকত তেতিয়া 3টা মোবাইল আছিলে আমাৰ ঘৰত এটা আছিলে আমাৰ দাদা ভাগৰ তাৰপিছতে আৰু সেই ওচৰৰ মানুহ এঘৰ আছিলে নকিয়া মোবাইল দাদাই সেই বগীবিলত যে বগীবিল দলঙৰ কাৰণে কাম কৰিবৰ কাৰণে সেই মোবাইলটো লৈ লৈছিলে তাৰপিছতে বাই পাই গ'ল মেট্ৰিক পাছ কৰিলে তাই পাই গ'ল মোবাইলটো তাই 2 বছৰ ল'লে কেনেকুৱা লাগিছে ঘৰত থাকি বেয়া লাগিছে ঘৰৰ পৰিৱেশটো কেনেকুৱা ওচৰে পাঁচৰে বেয়া কৃষ্ণ দবাব ঘৰৰ পৰিৱেশটো বেয়া এতিয়া পৰিৱেশটো কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে এনে কৈছোঁ তো বেয়া নহয়
টাউনত নেকি? থকাটো বেলেগ গাঁৱত থকাটো বেলেগ সঁচাকৈ ন মানুহে কয়হে টাউনৰ ভিতৰতে থাকিব লাগে আৰু গাঁৱত হ'লে ওলাই সোমাই ফুৰিব লাগে ভাল লাগে মানে সেউজীয়া চবফালে জুইছে মাইকে কেপচাৰ নকৰিবগৈ টাউনত হ'ল পকা দেৱালৰ মাজত সোমাই থকা গাঁৱত হ'ল গছ গছনি চৰাই চিৰিকটি আদি চবৰ লগতে থকা এতিয়া ক'ত থাকি ভাল লাগে গাঁৱত থাকি বেছি ভাল লাগে কিন্তু আৰু টাউনটো সিমান বেয়া লগা নহয় টাউনত ইমান বেয়া নহয়। মিছা ক'লেও কি হ'ব ন ক'লে কিডাল হ'ব কয়হে কোৱা কথাহে ন কোৱা কথাহে তাতো বেলেগ এটা ভাল লাগে গাঁৱতো এটা বেলেগ ভাল লাগে হয় নেকি দুটা তাৰমানে ইকুৱেল বুলি কোৱাটো হ'ব নেকি নেকি সমানে ভাল লাগে টাউনৰ মজা পালে গাঁৱলৈ আহিবলৈ মন নাযায় গাঁৱৰ মজা পালে গাঁৱলৈ যাব মন নাযায় কিন্তু তথাপিও মানে গাঁৱত সদায় সোমাই থকাটো চবেই নিবিচাৰে আমি কি এতিয়া টাউনলৈ যাওঁ নেকি ন গ'লে গাঁৱত থাকিলে কি হয় টাউনো পাৰি গাঁৱো পাৰি ধুনীয়া ভাল মোৰতো বেষ্ট বেষ্ট গাঁও বেষ্ট আমি সদায় মজাকে ওলাই পাওঁ ন গাঁৱত নোৱাৰিম নহয় কিবা নৰ্মেল এতিয়া ধুনীয়াকৈ হাৱা চাৱা খাই আছোঁ কোনো ধূলি মাকতি নাই আৰু কি ধুনীয়াকৈ বহি আছোঁ শান্তি মানে হয় নাই না গাড়ী এখনৰ মাত কিবা মাত অকল চৰাই চিৰিকটি মাত কেনেকুৱা মজা লাগিছে টাউনত হ'লে ক'ত পাৰিবা মানে সেইফালে ঘাঁহ গাড়ী গ'ল ধূলি মাকতি উৰিলে হয় নাই ভাল আমি ওলাই ভাল লাগে পাৰ্ক চাৰ্কবিলাকো ইমান ডাঙৰ পাৰ্কো নাই কিনাৰ ঘৰ মানুহকে চিনি নাপায় ন কোন নাপায় সেইকাৰণে আমি কওঁ গাঁৱৰ লাইফ বেষ্ট লাইফ টাউনৰ লাইফো ভাল পাওঁ বেয়া বুলি নাই কোৱা বাই বাই কি কৈছিলি অঁ এতিয়া গাটো ধুলো বহুত দিনৰ মনটো ভাল লাগি গৈছে এইবোৰ কুটকুটলি কি বুলি কয় কাঠকুটলি গোন্ধ নাই দিয়া নাই গ'লগে গাটো ধুলো চেণ্টৰ টকা হৈছে নি দুইটা আগৰ কেইদিন চেণ্ট নালাগিছিলে এতিয়া চেণ্ট লাগিছে চেন লাগিছিলে চেন লগা হৈছে নাকত ধমধমাই গৈছেগে আৰু আমাৰ মহাৰাণী চাহ পানী বনাবলৈ কৈছোঁ চাহ পানী দিয়া জলদি চাহ পানী এই চাহ পানী ইমান দূৰৰ পৰা আনিলোঁ ইমান দূৰৰ পৰা আনিছোঁ এদিনো নহয় তাকো দুদিন গৈছোঁ টোপনি ক্ষতি কৰি এই বৰষুণৰ ৰাস্তা চাহ একাপ দিবলৈ ইমান টাইম লগাইছে শুনিছা তুমি ধেমালি এদিন গৈছোঁ বুলি আহিছা নি দুদিন গৈছোঁ এদিন খেদা খাইও আহিছোঁ কোনে যাবলৈ কৈছিলে খেদা খাইও আহিছোঁ কোনে যাব কৈছিলে ক'ৰ পৰা গৈছোঁ ইয়াৰ পৰা গ'লেও বেলেগ কথা ইয়াত থকা মানুহটো নাওত থকা মানুহ গৈছো বুলি কোৱা দেখি তত নহয় গৈছে নহয় আনিবলৈ কি কৈছা মই দেখোন কৈছে ছোৱালী আনিব গৈছে একদম ভাত একদম ভাত নহয় কি ভাত ধুনীয়াকৈ বনাইছিলে কি বুলি কয় এইটো বিৰিয়ানীও নহয় এই কাজু চাজু দি কি পোলাও জলদি খা এই মই নিজা গম পাই গৈছে এই জলদি খা ঘৰত কি বুলি ক'ম মই ক'ম যি ক'ব কেতিয়াবা খাইছে আকৌ বেচা দুদিন দেখালে নহয় তাৰপৰা আমাৰ ঘৰলৈ যাম বুলি ক'লোঁ হেৰিয়ক পাপা ঐ দেখি পাব পাপাই ক'ত চাব দিয়া আমাৰ ঘৰলৈ যাম বুলি ক'লোঁ সি পাতল জেকেট এটাই পিন্ধি লৈছে আকৌ তাৰপৰা ৰাস্তাত এইডোখৰটো ঠিকেই গ'ল সেইডোখৰ ঠাণ্ডা পালে বেচা তাৰপৰা টোপনিও ধৰিছে দিনত কাম কৰা পিছফালে উঠ বোলো ঘূৰি আহোঁতে বেহাত যাব নি আৰু মোৰ এটা বাইক ফট এনেকৈ যাংগে আৰু ক'ত গৈ আছো মাজলৈ চলাই টোপনি ধেমালি নেকি আহিলোঁ আহি পিনে আকৌ চুকাফা তিনিআলিৰ পৰা আকৌ ঘূৰিছোঁ সেইকেইটাৰ লগত ঘৰ দেখাবলৈ অলপ ছোৱালী নাহিলে দুবাৰ তিনিবাৰকে গৈছোঁ ধেমালি ইমান হস্তে বুলি ভাবিছিলা ইমান হস্তে যাংবই কৈছোঁ নেযাং ঘৰ মানুহ ভৰ্তি হৈ আছে ব'ল বোলো নিযাওঁ নাহিলে ছোৱালী নাই মই পাতিম
যায় বা একা কুড়া বলবে ইয়া মই পাতিম ভালি বলাইছো ইয়া মই পাতিম মই জানো চাই কমটি মিটাৰ নেকি ন এনেও 5 আঙুল কপাল এই যাকে বুলি মানে শুই থাকিলে কাৰণে গমনি না কাপোৰ চাপোৰ লৈ আকৌ তাতো এৰিলে তহঁতি যাকে যা বুলি মানে শুই থাকিলে আমাৰ বিয়া হিষ্ট্ৰী কৈ আছে মনি বিয়া ন 3বাৰ কৈছো 3বাৰ তথাপিও ছোৱালী নাহে লাষ্টত আহিলেগে লাষ্টত আহিলেগে আকৌ চাহপানী কাপোৰ দিবলৈও টান চাহপানী কাপোৰ ইমান কষ্টই মষ্টই আনিলেগে ল চাহপানী খাই বুলি কৈ ৰাস্তা ধৰি ধৰি মাতিব লাগে ছোৱালীকো মন নাছিলে যে এতিয়া আহে বোলে এতিয়া নিদিয়েহে বুলি চাহপানী মন নাই যে জোৰ বস্তু আনা সেইটো কাৰণে এতিয়া চাবানি নাখা এইটো ভাল লাগে এই নহয় 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 কাটা বিস্কুট তো ঠিক আছে আমাৰ বিয়া ষ্টৰীত আমি বেলেগ হাঁহিম তাৰ ফিল্ম বনি যাব ফিল্ম বনিব এনেকুৱা ধুনীয়া ষ্টৰী হ'ব এইটো ৰাখি দিছো চান্দনৰ মই নোৱাৰিছো এডোখৰ মই নেজাংগে কৈছে ঘৰত থাকিলে ইয়াত থাকিলে ইয়াত ঘৰত থাকিলে মই এডোখৰ নেজাংগে মই নোৱাৰিছো বুলি কৈছে হ'ব আমি বেলেগ এদিন কম পুৰা ৰাস্তা খায়া কাৰেণ্টটো নাই দলং মানে নাজানে খালি মানে দলং বুলি নাজানো আন্ধাৰ লাগিছে আমি দুটা এতিয়া বন্ধুনী আৰু বন্ধু ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া ঘৰলৈ যাওঁগৈ তো আজি ভিডিঅ'টো ইমানেই আছিল ন কিবা ক'বা তাৰপৰা এতিয়া আমি যাওঁ ভাত পানী খাই শুই থাকিমগৈ তো এতিয়া 9:30 অলৰেডি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই